10 মেৰ ভিতৰতে আমি টাৰ্গেট লৈছোঁ যে আমাৰ গভৰ্ণমেণ্টৰ 2 বছৰৰ দিনাখন আমি 40,000 মান নিযুক্তি একেলগে একেদিনাই কৰিব খুজিছোঁ। কৰবাত 10 মে নহ'লে 12 মে হ'ব, কিন্তু মই মোৰ মনত এইটো আশা লৈ আছোঁ যে আমি গভৰ্ণমেণ্টৰ দ্বিতীয় বছৰ পূৰ্তিৰ দিনা বা তাৰ আশে পাশে আৰু 40,000 নিযুক্তি আমি কৰি ল'ম। আমাৰ টাৰ্গেট আছে 1 লাখ। 1 লাখৰ পিছত নিত্য নৈমিত্তিকভাৱে হৈ থাকিব, কিন্তু মোৰ যিটো কমিটমেণ্ট আছিল, কমিটমেণ্টটো 1 লাখৰ। তাৰ পিছতো প্ৰত্যেক বছৰে পোষ্ট খালী হ'ব, নিযুক্তি হৈ থাকিব। সেইখিনি আৰু এনেকৈ যিমান ফ'ল' কৰি আছোঁ তেনেকৈ নকৰোঁ, তাৰপিছত আৰু বিভাগৰ মন্ত্ৰীসকলে কৰিব। আজি বহু বছৰৰ পিছত আমাৰ ৰাজ্যৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত মেডিকেল অফিচাৰ নিযুক্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিও প্ৰায় 150 গৰাকী মেডিকেল এণ্ড হেল্থ অফিচাৰ ভেটেনাৰী নিযুক্তি হ'ল। আমাৰ ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা এই বিভাগটো ৰাজ্যৰ অৰ্থনীতিৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। এটা সময়ত হোৱা বিভিন্ন খেলিমেলিৰ কাৰণে ডিপাৰ্টমেণ্টটো জঠৰ হৈ পৰিছিল। আজি ডিপাৰ্টমেণ্টটোৱে পুনৰ প্ৰাণ পাই উঠাৰ পথত আগবাঢ়িছে। আমি আৰু ভেটেনাৰী অফিচাৰৰ পোষ্ট ক্ৰিয়েট কৰাৰ বাবে আশ্বাস দিছোঁ, যাতে ৰাজ্যখনত সিঁচৰিত হৈ থকা ভেটেনাৰী হস্পিটেলবিলাক আমি কাৰ্যক্ষম কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে ৰাজ্যত পশুপালন বা ফিচাৰী, ভেটেনাৰী আদি দিশৰ ওপৰত আত্মনিৰ্ভৰশীল যুৱকসকলক আমি বিভিন্ন কাৰিকৰী জ্ঞানেৰে সহায় কৰিব পাৰোঁ। আজিৰ দিনটো অত্যন্ত এটা আনন্দৰ দিন। 1 লাখ নিযুক্তিৰ ক্ষেত্ৰতো লাহে লাহে আমি আগুৱাইছোঁ আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টতো বিভিন্ন জটিলতাক পিছ পেলাই নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই ভাবোঁ যে আজিৰ দিনটো নিশ্চয় আমাৰ বাবে এটা অত্যন্ত ইতিবাচক দিন। আজি আমাৰ শেষ হৈ গ'ল। হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনত আমি যিমান কমিটমেণ্ট কৰিছিলোঁ, গ্ৰেড 3, গ্ৰেড 4ৰ নিযুক্তি আমি আগতে কৰি দিছিলোঁ। অফিচাৰ লেভেলত আমাৰ 17টা নিযুক্তি বাকী আছিল। 16 জনৰ নিযুক্তি আমি কৰি দিলোঁ। এজনে নিজে চাকৰি কৰিব খোজা নাই, গতিকে আমাৰ যিমান কমিটমেণ্ট আছিল, কমিটমেণ্টখিনি আজি আমি কমপ্লিট কৰিছোঁ।